অসীমত যাৰ হেৰাল সীমা পঞ্চম অধ্যায় পূৰ্বাভাস। নোপোৱাৰতো কোনো কাৰণ দেখা নাই অশোক। অকল চম্পাকে নালাগে, তাইৰ চিৰকলীয়া চঞ্চল পুৰণা সুন্দৰ হাঁহিটো। কিন্তু তাৰ বাহিৰে তোৰ কমল নগৰৰ বাকী সকলোৱে দেখিছোঁ মোৰ অচিনাকি। আশা কৰোঁ এইবাৰ হয়তো লাহে লাহে সকলো চিনিবি। মোৰো সেয়ে আশা। আকৌ চম্পাৰ ফালে চালোঁ। চাৰিওফালৰ মানুহবোৰৰ আনন্দ কোলাহলৰ মাজত হাঁহিৰ শব্দটো শুনা নাই যদিও দেখিলোঁ চম্পাই হাঁহিছে। ওচৰৰ আন আন গাভৰুবোৰেও হাঁহিছে। তাৰ কাৰণটো হয়তো চম্পাৰে সৃষ্টি। চিৰজীৱন তাই এনেকৈ হাঁহিয়ে কটাব নেকি? প্ৰশ্নটো নিজকে কৰিছিলোঁ। কিন্তু তাৰ উত্তৰটো দিলে অশোকে। যদি সেয়ে হয় সতী কিচন্দন, সিটো ভগৱানৰ শ্ৰেষ্ঠ আশীৰ্বাদ। উমাহঁতক দেখিছনে নাই? ক'তা নাই দেখা। বিপৰীত ফালে থকা চাংখনলৈ আঙুলিয়াই অশোকে দেখুৱালে। ৩ বছৰ মূৰত আকৌ উমাক দেখিলোঁ। লগত আৰতি মণিকো দেখিলোঁ। মণিক মই তাইৰ ২ বছৰ বয়সতে শেষবাৰলৈ দেখা। বিয়াৰ পাছত উমাক আৰু কেইবাবাৰো লগ পাওঁ। সিহঁত দুয়ো মোৰ লগত তেতিয়াৰে পৰা নতুন সম্বন্ধ পাতি লৈছে। মই সিহঁতৰ চন্দন মামা। উমাৰ ফালৰ পৰা চকু দুটা সোনকালে ঘূৰাব নোৱাৰিলোঁ। সেইফালে চাই ক'লোঁ, অশোক, নৱৰ দেখিছোঁ বয়স বাঢ়িছে মানে ৰূপো দুগুণে চৰিছে। উত্তৰ নিদি অশোকে মাথো অলপ হাঁহিলে। ঠাট্টা কৰি সুধিলোঁ, গৰ্ব হৈছে নেকি? হ'বতো, নহ'ব কেলৈ? বিবাহিতা জীৱনৰ 10টা বছৰ উমাৰ লগত কটায়ো অশোকে মুগ্ধ হৈয়ে উমাৰ ফালে চালে। এইবাৰ মোৰ চকুত পৰিল উমাৰ কাষতে বহি থকা এগৰাকী গাভৰুলৈ। কেতিয়াও দেখা নাই। অশোকক সুধিলোঁ, কোন সেয়া? উমাৰ চাৰিওকাষেই গাভৰু। ধৰিব নোৱাৰি প্ৰশ্ন কৰিলে, কাৰ কথা সুধিছ? মোৰ সুবিধাৰ কাৰণেই হওক বা আন কাৰণেই হওক, ঠিক সেই মুহূৰ্ততে উক্ত গাভৰুৱে বহাৰ পৰা উঠি উমাক কিবা এটা কৈ চাঙৰ মাজে মাজে গজেন্দ্ৰ গমনে এটাতেদি নামি তলৰ মানুহবোৰৰ মাজত আৰ হৈ গ'ল। অশোকে দেখি ক'লে, সেয়া? আৰে সেয়া গৌৰী, লক্ষীনাৰায়ণৰ জীয়েক। কথাষাৰ অশোকে এনেভাৱে ক'লে যেন গৌৰীক মই চিনি নোপোৱাত সি আচৰিত হৈছে। গৌৰী গৌৰী মনে মনে দুবাৰ আওৰালোঁ নামটো। ক'ৰবাত যেন শুনিছোঁ এই নাম। কোনে কৈছিল? কাৰ মুখত শুনিছিলোঁ? উমাৰ নে চম্পাৰ? হয় হয়, বোধ কৰোঁ চম্পাৰে। মুহূৰ্তৰ পাছত সকলো পৰিষ্কাৰ হৈ গ'ল। মনত পৰিল চম্পাৰ মুখতে এই নাম প্ৰথম শুনিছিলোঁ। এদিনৰ দৃশ্য এটা চকুৰ আগত ভাহি উঠিল। চম্পাই কৈছিল মোক, বুজিছা দাদা? কিনো কম গৌৰী মহাৰাণীৰ ভেমৰ কথা, মাটিত যেন ভৰিয়েই নপৰিব। চম্পাৰ দুৰ্বলতা ক'ত মই জানো। খং তুলিবলৈ তাতেই আঘাত কৰিলোঁ। যা যা, ছোৱালীজনী নিশ্চয় তোতকৈ বেছি ধুনীয়া। সেই দেখি হিংসাতে কৈছ। গৌৰী উমাতকৈও চম্পা ৰূপৱতী। কমল নগৰৰ বকুলপুৰৰ সকলো গাভৰুৰ মাজত চম্পা শ্ৰেষ্ঠ সুন্দৰী। তাক সকলোৱে জানে, চম্পাই নিজেও জানে। তথাপি তাইৰ ভয় নুগুচে। জানোচা কোনোবাই তাইক সেই উচ্চ আসনৰ পৰা নমাই দিয়ে। মোৰ কথা শুনি হুকাহি মাৰি উঠিল। ইহ, কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম। ভেম আছে দেখিহে, কিন্তু দাদা দেখিবলৈ হ'লে সঁচাকৈ ধুনীয়া। উমা বাইদেউতকৈও বেছি। তোতকৈ একা? ফু, অলপ গভীৰ হোৱাৰ ভাও ধৰি ক'লে। অৱশ্যে মোতকৈ দুহাত পাছতে ৰৈছেহি আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে আৰু তাৰ বাবে আশা কৰোঁ দুখো নকৰে। দাদা তুমি এটা কাম কৰা। কি? তুমি গৌৰীক বিয়া কৰোৱা, দুয়ো বেছ মিলিবা। থাপ মাৰি তাইৰ চুলিকোছাত ধৰিব খুজিছিলোঁ। কিন্তু তাই যিমান ধুনীয়া তাতোকৈ ঢেৰ বেছি টেঙৰ। কথাটো কৈয়ে মোৰ ওচৰৰ পৰা আঁতৰি দূৰত থিয় দিলে। গতিকে আন পথ ল'লোঁ। তাই কোৱাৰ দৰেই গম্ভীৰ হৈ ক'লোঁ, দুয়ো বেছ মিলিম চম্পা, কিন্তু মই ভাবিছিলোঁ তোৰ লগতহে বেছি মিলিম বুলি। চম্পাৰ গাল দুখন ৰঙা হৈ উঠিল। চি চি দাদা, তোমাৰ যদি লাজ আছে, মই যে তোমাৰ ভনী হওঁ। নহ'লে কি? নহ'লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোঁহেঁতেন। পাছ মুহূৰ্তত চম্পা মোৰ ওচৰৰ পৰা দৌৰ দিলে আগলৈ।